নমস্কাৰ বন্ধুসকল এয়া দেখিছে আপোনালোকে নিউৰোবিয়ন টেবলেট যিটো আজি মই ইউজ কৰিম মোৰ 11 নম্বৰ দিন আজি ৰানিং এয়া পানী ফিল্টাৰ হৈ আছে আপোনালোকে দেখিছে পানীবিলাক ফিল্টাৰ কৰি খুৱাব লাগে যদি আইৰণ থাকে তেন্তে পোৱালিবিলাকৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে মই সদায় ফিল্টাৰ কৰি পানী খুৱাওঁ আৰু এই ফিল্টাৰ পানী আপোনালোকে এচিফাই আৰু ক্লিন টেপ ইউজ কৰিব পাৰে এই নিউৰোবিয়ন টেবলেটটো আপোনাৰ বি কমপ্লেক্সৰ হয় ব্ৰইলাৰবিলাকৰ যিহেতু লেংবাৰ্ড ওলায় এটা সময়ত গতিকে সেইকাৰণে লেংবাৰ্ড ওলোৱাৰ যিটো সমস্যা সেই সমস্যাটো সমাধানৰ কাৰণে মই নিউৰোবিয়ন টেবলেটটো ব্যৱহাৰ কৰিছোঁ গতিকে আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে কেনেকুৱা পায় বা কেলছিয়াম দিব পাৰে কেলছিয়াম অষ্টবেট দিব পাৰে যিকোনো দিব পাৰে মই অষ্টবেটো লগাইছিলোঁ 3 দিন আজি মই নিউৰোবিয়ন টেবলেট লগাইছোঁ আৰু এইটো প্ৰতিটো এটা টেবলেট মই প্ৰতিটো ডিংকাৰতে লগাই দিছোঁ আৰু প্ৰতিটো ডিংকাৰতে এটা টেবলেট দি পিনে মই ওলোটাকৈ তাত বহাই দিমগৈ গতিকে সেই টেবলেটবিলাক আপোনাৰ 35 টকাতে পোৱা যায় এক ফাইল 30টা থাকে গতিকে আপোনালোকে যিকোনো ফাৰ্মেচিতে কিনিব পাৰিব তো আহক আমি ব্ৰইলাৰ ঘৰটোৰ ভিতৰলৈ যাওঁ এতিয়া এয়া ফুটবাথ ইয়াত মই ফৰ্মিলিন আৰু পটাছ পাউডাৰ ইউজ কৰি ৰাখিছোঁ ফৰ্মিলিন আৰু পটাছ পাউডাৰ দুইটা বীজাণুনাশকে হয় গতিকে আপোনালোকে সোমাওঁতে বা ওলাওঁতে ভৰিকেইটা তিয়াই আহিলে ব্ৰইলাৰবোৰলৈ যিকোনো বেমাৰ সংক্ৰমণ হোৱাৰ পৰা বাচি থাকিব পৰা যাব ডিংকাৰ আৰু ফিডাৰবিলাক মই এইধৰণে ওখ কৰি দিছোঁ নহ'লে চাপৰ কৰি ৰাখিলে তাহাঁতি শুই খাব আৰু শুই খালে তাহাঁতৰ লেংবাৰ্ড ওলোৱাৰ সমস্যাটো আকৌ হ'ব পাৰে সেইকাৰণে মই ডিংকাৰ আৰু ফিডাৰবিলাক ওখ কৰি দিছোঁ আৰু কেইদিনমানৰ পিছত মই ৰছী লগাই দিম ফিডাৰবিলাকত মানে দানা পাত্ৰবিলাকত গতিকে এয়াই মোৰ আজি মেনেজমেণ্ট আছিল 11 নম্বৰ দিনাখন যদি আপোনালোকৰ মোৰ চেনেলটো ভাল লাগিছে যদি আগলৈ এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' যদি পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ